আজি মই আহিছোঁ গুৱাহাটী এইমছলৈ আৰু এই মেডিকেলখন আছে গুৱাহাটীৰ চাংচাৰিত আৰু এয়া হৈছে মেইন গেট অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স গুৱাহাটী আৰু আপোনালোকে গাড়ীৰ পৰা নামিয়ে এয়া ই ৰিক্সাত ধুনীয়াকৈ উঠি আপোনালোকে OPD লৈ যাব পাৰিব আৰু এতিয়া আমি গৈ আছোঁ OPD লৈ আৰু চাওকচোন ইয়াৰ কেম্পাছটো বহুত বেছি ডাঙৰ হয় ইয়াত কিছুমান ইমাৰ্জেঞ্চি পেচেণ্ট আহে তেওঁলোকে খোজকাঢ়ি যাবলৈ অসুবিধা পায় আৰু অসুবিধা হ'বও কাৰণ কেম্পাছটো বহুত বেছি ডাঙৰ হয় আৰু তাৰ কাৰণে ইয়াৰ সুবিধা কৰিয়ে দিছে আৰু আপোনালোকে ই ৰিক্সাৰ উঠিয়ে ধুনীয়াকৈ OPDৰ সন্মুখতে নামিব পাৰিব আৰু এতিয়া আমি OPDৰ সন্মুখ পাইছোঁগৈ আৰু এইখনেই হৈছে এইমছ আৰু এইখনেই হৈছে আমাৰ নৰ্থ ইষ্টৰ প্ৰথমখন এইমছ মানে কিমান ডাঙৰ মেডিকেল মানে এইখন আৰু এতিয়া আমি এয়া OPDত সোমাই মানে পেচেণ্টৰ যিখিনি কাম থাকে অফিচিয়েলি মানে ৰেজিষ্ট্ৰেশ্যন কৰা সকলোখিনি মানে ইয়াতেই কৰিব লাগে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড লৈ যাব লাগিব আৰু তাত আধাৰ কাৰ্ডৰ নাম্বাৰ আৰু লগতে তেওঁলোকে এটা এপছ খুলি দিয়ে আভা সেই এপছৰ জৰিয়তে আপোনালোকক ৰেজিষ্ট্ৰেশ্যনটো কৰি দিয়ে তাৰপিছত আপোনালোকে এই কাৰ্ডখন বনাই ল'ব লাগিব মাত্ৰ 30 টকা দি আৰু 30 টকা দি এই কাৰ্ডখন বনাই লোৱাৰ পিছত এবছৰ আপোনালোকে ফ্ৰীকৈ ট্ৰিটমেণ্ট কৰিব পাৰিব মই যিহেতু চকু দেখুৱাবলৈ গৈছিলোঁ গতিকে মোৰ বিভাগটো আছিলে আয়ুষ আৰু তেওঁলোকে আপোনাক কৈ দিব আপুনি ক'ত যাব ক'ত দেখুৱাব লাগিব সকলোখিনি ধুনীয়াকৈ তেওঁলোকে কৈ দিয়ে আৰু মোৰ বিভাগ যিহেতু ইয়াত আছিলে গতিকে মই ইয়ালৈ আহিলোঁ আৰু যিখন কাৰ্ড আমি বনাই আনিছিলোঁ সেই কাৰ্ডখন আমি ইয়াত জমা দিলোঁ আৰু তেওঁলোকে মানে মাতিব আৰু যিহেতু এজনকৈ পেচেণ্ট চাই আছে গতিকে ইয়াতে বহিব লাগিব অলপ টাইম আপোনালোকে যদি আপোনালোকৰ কিছুমান বেমাৰ ইয়াত দেখুৱাব বিচাৰে তেওঁলোকে আহিব পাৰিব খুব ধুনীয়া সুবিধা আছে লগতে চিকিৎসাও বহুত ভাল হয়